নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি মই কীৰ্তনলৈ গৈছিলোঁ, ঢিঙত আমাৰ পূজাবাৰীত কীৰ্তন হৈ আছে। কীৰ্তনৰ বিষয়টো আপোনালোকক কি ক'ম, ভগৱানৰ নাম ল'লে এনেও মনবিলাক বহুত ভাল লাগে, অন্তৰখনেও বহুত এটা শান্তি পাই যায়। আমাৰ ওচৰতে কীৰ্তনটো আমি থকা ৰুমৰ ওচৰতে, অন্তৰখন অলপ হ'লেও শান্ত হৈ যায় ভগৱানৰ নাম। আমাৰ দেৱতা হৈছে উপাস্য দেৱতা হৈছে শ্ৰীকৃষ্ণ আৰু কৃষ্ণ, হৰে কৃষ্ণৰ নাম ল'লেতো অন্তৰখন এনেও শান্তি পাবই, বহুত এটা মনটো শান্ত লাগি গৈছে। বাকীখিনি আপোনালোকেও চাই ল'ব। এতিয়া মই কেলেণ্ডাৰ এখন আনিছোঁ, অসমীয়া কেলেণ্ডাৰ, তাতে অসমীয়া কেলেণ্ডাৰ ওলায় আৰু পূজা কৰা বস্তু সকলোবোৰ ওলায়। যিমানখিনি আমি পূজা পাতল কৰিলে যিমানখিনি সামগ্ৰী আমাৰ দৰকাৰ হয় সেইখিনি গোটেইখিনি ওলায়। আৰু এইটো ওলায়, এইটো কি বুলি কয় নাজানো, থাপনা বুলিয়ে কয় নেকি। এই থাপনাখনক আনিছিলোঁ, চাওকচোন।